হে দোস্ত, আসাম কেৰিয়াৰৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কোনো ধৰণৰ জব আপডেট মিছ নকৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো এইটো জাষ্ট এজ এ ৰিমাইণ্ডাৰ মই আপোনালোকৰ কাৰণে এইটো ভিডিঅ' বনাই আছোঁ। অলৰেডি মই ইনফৰ্ম কৰিছোঁৱে CRPFৰ যিটো হিউজ ভেকেঞ্চি ওলাইছে, ওকে 9212টা পোষ্টৰ কনষ্টেবল ট্ৰেডছমেনছৰ যি ভেকেঞ্চি ওলাইছে, তাতে লাষ্ট ডেটটো বেছি দিন নাই আপোনালোকৰ হাতত। ওকে, লাষ্ট ডেটটো হৈছে আপোনাৰ 2 মে তাৰিখে লাষ্ট ডেট। ওকে, চ' অনলি দুদিন আছে আপোনালোকৰ হাতত। চ' সেইকাৰণে মই ৰিমাইণ্ডাৰ হিচাপত এইটো আপোনালোকক জনাই দিওঁ। এইটো এটা বহুত ভাল অপৰচুনিটি। ওকে, চ' আপোনালোকে অপৰচুনিটিটো মিছ নকৰিব। ইয়াতে আপোনাৰ আছামৰ কাৰণে আছে, টোটেল আছে আপোনাৰ 277টা। ওকে, 275 মেল প্লাছ 2 ফিমেল। ওকে, টোটেল 277 পোষ্ট আছে। ওকে, চ' এইবিলাক আপোনালোকে ডিটেইলছ কৰি ল'ব, পে স্কেল কিবা কিবি এইবিলাক দিয়া আছে, মই টাইম ৱেষ্ট নকৰোঁ ইয়াতে। চ' ইয়াতে মেইন কথাটো হ'ল আপোনালোকৰ প্ৰচেছটো মই আকৌ এবাৰ কৈ দিছোঁ। অলৰেডি মই কৈছিলোঁ, কথাটো ইনফৰ্ম কৰি দিছিলোঁ। চ' ইয়াতে মই আকৌ এবাৰ কৈ দিছোঁ। চ' এজ লিমিটটো ইম্পৰ্টেণ্ট হয়। এজ লিমিটটো ইয়াতে আপোনালোকে চাই ল'ব। কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে 21ৰ পৰা 30 বছৰ আৰু কনষ্টেবল আদাৰ ডিচিপ্লিনৰ কাৰণে আপোনাৰ 18ৰ পৰা 26 বছৰটো এজ লিমিট। ওকে, চ' এজ ৰিলেক্সেশ্যন আছে আপোনাৰ SC/STৰ কাৰণে 5 বছৰ, বাকীবিলাকৰ 3 বছৰ ৰিলেক্সেশ্যন আছে। চ' এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে আপোনাৰ 10th পাছ লাগিব আৰু যিবিলাক ট্ৰেডছ আছে টেকনিকেল কোৱালিফিকেশ্যনৰ কাৰণে পষ্ট ৱাইজ টেকনিকেল যিটো কোৱালিফিকেশ্যন লাগে সেইটো আপোনাৰ যিটো অফিচিয়েল নটিছ আছে। ওকে, অফিচিয়েল নটিফিকেশ্যন আছে তাতে দিয়া আছে। গতিকে এপ্লাই কৰাৰ আগতে আপোনালোকে নটিফিকেশ্যনটো এবাৰ পঢ়ি ল'ব। ওকে, চ' আপোনালোকে ফিজটো হৈছে জেনেৰেল আৰু OBC আৰু EWS 100 ৰুপিজ, বাকীবিলাকৰ নীল। চ' এতিয়া কথাটো হ'ল এপ্লাই কেনেকৈ কৰিব। চ' এপ্লাই কৰাৰ কাৰণে আপোনালোকে কি কৰিব, মই এই লিংকটো ডিছক্ৰিপশ্যনত দি দিম। চ' এই পেজখনত গৈ পেলাই আপোনালোকে কি কৰিব, ইয়াতে আপোনাৰ ফাৰ্ষ্ট অপশ্যনটো পাব অনলাইন এপ্লিকেশ্যন ফৰ্ম। ওকে, চ' ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকে এনেকুৱা পেজ এটা আহি যাব। ওকে, CRPFৰ যিটো ৰিক্ৰুইটমেণ্ট পেজ। ওকে, CRPFৰ এইটো ৰিক্ৰুইটমেণ্ট পেজটো আপোনালোকৰ ওচৰত আহিব। চ' ইয়াতে আপোনালোকে কি কৰিব লাগিব, এই ইনষ্ট্ৰাকশ্যনখিনি আগতে পঢ়ি ল'ব। ওকে, পঢ়াৰ পিছত তলত এই 4টা অপশ্যন দিয়া আছে। ওকে, 4টা অপশ্যনৰ আপোনালোকে এই লাষ্টত গৈ পেলাই প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব। ওকে, ৰেজিষ্টাৰ কাৰণে ইয়াতে ক্লিক কৰি আপোনালোকে ৰেজিষ্টাৰ কৰিব। যিখিনি ডাটা লাগে সেইখিনি ফিল কৰি ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে কি হ'ব, ID আৰু ইউজাৰ ID আৰু পাছৱৰ্ড। ওকে, ইউজাৰ ID আৰু পাছৱৰ্ড আপোনালোকৰ মোবাইল নম্বৰ আৰু আপোনালোকৰ যিটো ইমেইল আছে, ওকে, তাতে পঠাই দিব। আৰু সেই পাছৱৰ্ড আৰু ID ইউজ কৰি পেলাই আপোনালোকে আকৌ এইখন পেজত আহি চ' ইয়াতে আপোনালোকে গৈ পেলাই লগ ইন কৰিব লাগিব। ওকে, লগ ইন কৰি পেলাই আপোনালোকৰ ডিটেইলছবিলাক নেম, ডেট অফ বাৰ্থ, আফটাৰ ডেট ইমেইল এড্ৰেছ, ওকে, আফটাৰ ডেট এড্ৰেছ, এইবিলাক গোটেই ডিটেইলছ কাৰেক্টলি ফিল কৰি আপোনালোকে ছাবমিট কৰিব। তাৰপিছত পে'মেণ্ট কৰিব, তেতিয়া আপোনালোকৰ ফাইনেল ছাবমিশ্যন হৈ যাব। চ' এপ্লাই কৰাৰ আগতে মেইন কথাটো হ'ল আপোনালোকৰ ইয়াতে এডভাৰটাইজমেণ্টটো আপোনালোকে এবাৰ পঢ়ি ল'ব। ওকে, ডিটেইলছ ধুনীয়াকৈ পঢ়ি ল'ব, কোনটো ট্ৰেডছৰ কাৰণে আপোনালোকে এপ্লাই কৰিব, গোটেই কোৱালিফিকেশ্যনখিনি গোটেই ডিটেইলছ দিয়া আছে। আৰু মোষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল টাইম বহুতেই কম, গতিকে মই অলৰেডি বহুত আগতে ইনফৰ্ম কৰি দিছিলোঁ। চ' ইয়াতে আপোনালোকৰ 2 মে'ত লাষ্ট ডেট মই আকৌ কৈ আছোঁ। চ' গতিকে অনলি 2 দিন আছে, গতিকে আপোনালোকে অতি সোনকালে এপ্লাইটো কৰি দিয়ক। ওকে, চ' এইখিনি আছিল। এটা ৰিকুৱেষ্ট থাকিল মোৰ, প্লিজ ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব দ্য চেনেল। ওকে, আমি চেনেলটো নতুনকৈ আৰম্ভ কৰিছোঁ। দিছ ইজ অনলি টু হেল্প ইউ। ওকে, এইটো আপোনালোকৰ হেল্পৰ কাৰণে বনোৱা হৈছে। চ' প্লিজ ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব ইট।